মই জুনমণিয়ে পুনৰ এবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ আইচক্ৰীম। এই আমৰ আইচক্ৰীম কেনেকৈ বনালোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। ৰ'ব ভিডিঅ'টোলৈ যোৱাৰ আগতে কথা এষাৰ কৈ লওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন সদস্য তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। কৰিম পেষ্ট বনাই লোৱা আম 4টাৰ মই ইয়াত দিছোঁ 1 কাপ আধা আৰু এতিয়া ভালদৰে দুইখিনি আমি মিক্স কৰি লৈছোঁ। ইয়াত ব্যৱহাৰ কৰা আমকেইটা যথেষ্ট মিঠা আৰু ক্ৰীমো মিঠা, সেয়ে চেনি পৰিমাণটো মই ইয়াত 2 চামুচ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'ব। পুনৰ আমি ক্ৰীমখিনি ইলেক্ট্ৰনিক বিটাৰটোৰ সহায়েৰে আকৌ ভালদৰে ফেটি লৈছোঁ আৰু আমাক ইয়াত ড্ৰাই ফ্ৰুইটছ লৈছোঁ আলমণ্ড, চেৰি আৰু ডাব। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব আৰু আমাক লাগিব এটা এয়াৰটাইট কণ্টেইনাৰ। ভালদৰে ধুই শুকুৱাই ল'ব আৰু আমৰ গোটেই মিক্সাৰখিনি আমি ইয়াত দি দিছোঁ। আৰু এয়াৰ বাবুলখিনি টেপ কৰি উলিয়াই দিছোঁ। এতিয়া ইয়াৰ ওপৰত আমি চেৰি, ডাব আৰু আলমণ্ডখিনি দি দিছোঁ আৰু এতিয়া আমি ইয়াক টেপ কৰি এয়াৰ বাবুলখিনি পুনৰ উলিয়াই দি 8 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি থ'ম। আপোনালোকে অভাৰনাইটো ৰাখিব পাৰে। এয়া 8 ঘণ্টাৰ পিছত আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল। এতিয়া এটা গ্লাছত আমি আইচক্ৰীমখিনি উলিয়াই লৈছোঁ। আমি ইয়াত কাটি লোৱা আলমণ্ড আৰু চেৰি দি দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ভালপোৱা ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে। আৰু মই ইয়াত দিছোঁ 1 চামুচ মেংগো ক্ৰাছ। এয়া অপচনেল হয়। এয়া আমাৰ ৰেডি হৈ গ'ল ঘৰতে বনোৱা মেংগো আইচক্ৰীম। এনেকৈ বনাই খাই চাব। খাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজি এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত ধন্যবাদ জনালোঁ।